Hi guys, welcome back to my YouTube channel guys. আজি ধামাকা ব্লগ হ'ব guys. আজি চু কৰিব যাম। আজি ঘৰতে বহি বহি এলাহ লাগি গৈছে। সো আজি কলেজত ড্ৰেছ পিনে লগৰ কেইটামানকো মাত দিছো। আজি কলেজত যাই আম চু কৰিম guys। চাই থাকক আপোনালোকে। আজি আম চু কৰিম। পৰীক্ষা মোৰ আজি চু কৰিব যোৱা ভিডিঅ' বনাব আহিছো। ফেল আৰু এতিয়া ফেল তো বলো গাইস ভিডিঅ'টো আৰম্ভ কৰো। শিখৰ আছে নেকি? নাই মই শিখৰ নাখাওঁ, মই আম খাবহে যাম। হেল্ল' ঐ ভাস্কৰ, ইমান কেতিয়াবা ফোন মাৰি আছোঁ, ৰিচিভ কৰা নাই যে। ইমান সময় লাগে নেকি ফোনটো ৰিচিভ কৰোঁতে? 10টা 12 হ'ল, কিমান টাইমত আহিবি আৰু? কলেজত আম চু কৰিব লাগে, কলেজৰ আমবোৰ আমি নাখালে কোনে খাব? মই ৰজতক ফোন মাৰিলোঁ, ৰজত আহি আছে বোলে। তই আহি পেলাই জল্দি আমাৰ ঘৰলৈ আহ, একেলগে দুইটা যাম। মই কলেজৰ ড্ৰেছ পিন্ধি কৰি লওঁগৈ আৰু দেৰি হৈ গৈছে নহয়। আমবিলাক চু কৰিব লাগে, লাষ্ট চেম। আমি আম নাখালে কোনে খাব? আৰু কেইটামানে আম লাগি আছে, বাকী চবেই খাই তহিলং কৰি শেষ কৰি পেলালে। জল্দি আহ, দেৰি কৰি নাথাকা হা। ফাইনেলি গাইজ মৰিগাঁও কলেজৰ ভিতৰত এণ্ট্ৰি কৰি দিলোঁ। এইখনে আমাৰ মৰিগাঁও কলেজখন। এতিয়া তামাম এক্সাইটেড গাইজ, আম খামগৈ আৰু আজি আম খাই শেষ কৰি পেলাম। আজি নিমখ জলকীয়া আনিছোঁ নহয় তহঁতে? আনিছ যদি ঠিকে আছে। আজি নিমখ জলকীয়া চব লৈ আম খাব লাগে। 1964 স্থাপিত মৰিগাঁও কলেজখন। মই জন্মই হোৱা নাই। মোৰ দেউতা চাগে জন্ম হৈছিল দেই। এইফালে HSৰ ক্লাছ কৰা হয়। ফাৰ্ষ্ট কলেজখন অলপ দেখুৱাই দিছোঁ, চাওক আপোনালোকে। কলেজখনো অলপ দেখুৱাই দিম আম চু কৰাৰ লগতে। এয়া আমাৰ ডক্টৰ লীলাকান্ত বৰঠাকুৰ প্ৰিন্সিপাল ৰুম এইটো। এতিয়া বুম তলা মৰা হৈছে, যিহেতু আমি মৰ্ণিঙে আহিছোঁ ন আম খাবলৈ। গাইজ এতিয়া আপোনালোকক পোষ্টাৰবোৰ দেখুৱাই দিছোঁ, চাওক। এয়া স্বচ্ছ ভাৰত অভিযান, স্পকেন টিউটৰিয়েল, গাইডেন্স চেল, NCC মৰিগাঁও কলেজৰ NCC পোষ্টাৰ। এয়া বড়ো ডান্স, মোৰ বহুত প্ৰিয় বড়ো ডান্স। দি কিং অফ মায়ং, গোসাই ওলোৱা মেলা, ক্লাছিকেল ডান্স, জোনবিল মেলা, আমাৰ সকলোৰে পৰিচিত। বহা গণেশ টেম্পুলৰ পোষ্টাৰ, এইটো এটা বহা গণেশ টেম্পুলৰ, এইটো গণেশ মন্দিৰৰ। মাছ মাৰি আছে, ৱাও মজা লাগিছে। এইজনী বৰ টোকোলা, এইজনী বৰ টোকোলা, বিৰাট ডাঙৰ দেই ঠোঁটটো, ভয় লাগি যায়। গড় এইবিলাক চাওক, পবিত্ৰ অভয়াৰণ্য। গাইজ এতিয়া বৰ্তমান মৰিগাঁও কলেজৰ ভিতৰত সোমালোঁ। এয়া মোৰ বন্ধু ভাস্কৰ আৰু ৰজত। এতিয়া ভাবিছোঁ কলেজতে মানে এজোপা আম গছ আছে, মানে বোলো ৰাতিপুৱা এতিয়া লগৰকেইটা লগ ধৰিলে বোলে আম কেইটামান খাওঁ বল বোলো আৰু মনে মানে কোনে গম নোপোৱাকৈ আম কেইটামান পাৰিব আহিছোঁ। কি হয় আপোনালোকে চাই থাকক, আম পাৰিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া এই আম পাৰিব, ভাই মাৰা। এই গুল্লি আমৰ উৎপাত চোৱা। আম এয়া 4টা খুৱাই দিলে, মজা। এতিয়া আছে জানো জলকীয়া, নিমখ, কটাৰী, গুলি এয়া চোৱা আমাৰ মেইন ভাস্কৰ মহাশয়ে পূৰা একদম আম পাত লাগি আছে। গুল্লি কি ন, এতিয়া আমকেইটা ধুই লোৱা আকৌ, বিন্দাছ ধুই লোৱা। আম পাৰি দিলোঁ, গুল্লি আজি আম খামেই। গাইজ আমটো অলপ খাই চাওঁ বোলো কেনেকুৱা হয়। টেঙা, বহুত টেঙা। ৰাতিপুৱাই একে আম খাইছোঁ, দানৱে খোৱা দি। একে সঁচাই দানৱই আৰু ৰাতিপুৱাই আম পাৰি একে গছৰ পৰা পূৰা আম খাই আছোঁ, একদম দানৱে খোৱা দি খাইছোঁ। গাইজ এতিয়া ভাবিছোঁ আমি 3জনে মিলি আপোনালোকক মৰিগাঁও কলেজখনৰ অলপ দেখুৱাই দিওঁ বুলি। এতিয়া গৈ আছোঁ আমি অডিটৰিয়ামলৈ, চাই থাকক। অডিটৰিয়ামটো আপোনালোকক দেখুৱাই আছোঁ। গাইজ এইটো আমাৰ অডিটৰিয়ামটো চাওক, কি মৰমৰ, আমাৰ মৰিগাঁও কলেজৰ মৰমৰ এইটোৱে অডিটৰিয়ামটো। ইয়াতে ফ্ৰেছাৰ্ছ হ'লে বিন্দাছ ইয়াতে পাতে, তামাম মজা লাগে দেই। অডিটৰিয়ামটো কিন্তু বহুত ডাঙৰ। এতিয়া তলা মই আছে আপোনালোকৰ কাৰণে দেখুৱাব নোৱাৰিম। এইটো ইনডোৰ ষ্টেডিয়াম, ইয়াতে বাস্কেটবল, ভলীবল বিভিন্ন ধৰণৰ খেল ইয়াৰ ভিতৰতেও পাতে। আমি বেছিকৈ স্পৰ্টমেন আৰু NCC ল'ৰাবোৰে ইয়াত খেলে। মই কিন্তু আজিলৈ সোমাই পোৱা নাই দেই। আৰু দেখুৱাই আছোঁ চাওক,
এইটো আমাৰ টিকিলোকে মানে ইমিৰকণিকে এটা সৰু সুৰা পদুম পুখুৰী। এইটো আমাৰ পদুম পুখুৰীটো। ৱা মজা মজা মজা। এইটো আমাৰ পদুম পুখুৰীটো। কি ধুনীয়া চাওক, কি ধুনীয়া ৰাতিপুৱাই ৰাতিপুৱা কি মজা লাগিছে আহি। ধুনীয়া পৰিৱেশ। এইটো টিকলুকে ডাষ্টবিন। এইখন আমাৰ কেণ্টিনখন। ইয়াতে চিঙৰা গজা খাজা মজা মানে চব আৰু দেই। মজাটো নহয়, মজা বাৰু একো নাপায়, মানে পৰঠা চৰঠা চব পায়। বাকী আমাৰ এইখন গ্ৰাউণ্ডখন, ইয়াতে বিন্দাছ বাৰ্ষিক খেল ধেমালি হ'লে ইয়াতে হয়। গাইজ, এইখিনি ঠাই আমাৰ সকলোৰে প্ৰিয় ঠাই। এই বেলগছজোপাৰ তলতে আমি সকলোৱে বহি আড্ডা দিওঁ। সঁচাই বহুত 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 প্ৰিয়। এয়া চাওক, এইটো হ'ল গুৰুচৰণ মেধি গ্ৰন্থাগাৰ। সেইটো ওপৰত লাইব্ৰেৰীটো, ফাৰ্ষ্ট ফ্ল'ৰতে আছে আমাৰ লাইব্ৰেৰীটো। চাওক, বাকী কলেজখনৰ পৰিৱেশটো কি ধুনীয়া হয়নে? ৰাতিপুৱা ৰাতিপুৱা আহিছোঁ, সঁচাই বহুত ভাল লাগিছে। বহুতে ভাল লাগিছে গাইজ, বহুতে ভাল লাগিছে। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।